নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক এটা সুন্দৰ কাহিনী ক'বলৈ আগবাঢ়িছো কাহিনীটো ক'বলৈ যোৱাৰ আগতে মই তোমালোকক আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত থকা এখন ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে চিনাকি কৰি দিছো এই যে ছবিত যে দেখিছা তোমালোকে ৰঙা ৰঙৰ যিখন ৰাজ্য সেয়া হ'ল অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশ আমাৰ ৰাজ্য অসমৰ এখন ওচৰ চুবুৰীয়া ৰাজ্য আৰু এই অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক দৃশ্য অতি মনোমোহা আৰু ইয়াৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবৰ বাবে দেশ বিদেশৰ বিভিন্নজন লোক অৰুণাচল প্ৰদেশলৈ আহে তোমালোকেও যদি সময় সুবিধা পোৱা তেতিয়া অৰুণাচল প্ৰদেশ ভ্ৰমণ নকৰাকৈ নাথাকিবা ছবিত দেখিছা এওঁলোক হ'ল অৰুণাচল প্ৰদেশৰ মিচিমি জনজাতিৰ লোক আজি এই বহাগৰ সময়তে আমাৰ মনলৈ এটি হয়তো বিহু মনলৈ আহিবও পাৰে বিহুটো হ'ল মিচিমি আহিব ও আইতা বৰে বিহ আনিব তাকে খাই পাহৰিম তোকে আইতা জিল মিল কৰে আইতা মুকুতা হৰে আইতা কেঁচা সোণ বৰষে গা ই যে আমি যে বিহু গীতত গাওঁ মিচিমি আহিব বৰে বিহ আনিব তাকে খাই পাহৰিম তোক এই মিচিমিসকলৰ এটা কাহিনী আজি তোমালোকক মই ক'বলৈ আগবাঢ়িছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অনুমান কৰিব পাৰিছানে মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ অন্তৰ্গত এটা পাঠ আছে পাঠটোৰ নাম তোমালোকে অনুমান কৰিব পাৰিছানে পাঠটোৰ নাম হ'ল মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল এই চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ দ্বিতীয়টো পাঠ অৰ্থাৎ মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল এই পাঠটোৰ আলমত আজিৰ কাহিনীটো মই আগবঢ়াই লৈ যাম তোমালোকে মনোযোগেৰে শুনিবা মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল অৰুণাচল প্ৰদেশত কামলাং নামেৰে এখন নৈ আছে নৈখনৰ নাম কি কামলাং কোৱানচা নামৰ ডেকা এজন প্ৰায়ে তালৈ মাছ মাৰিবলৈ যায় ল'ৰাজনৰ নাম কি কোৱানচা কিন্তু ঘাট মাউৰা মানে তোমালোকে বুজি পাইছানে যিসকল ল'ৰা ছোৱালীৰ মাক দেউতাক নাথাকে তেওঁলোকক আমি ঘাট মাউৰা বুলি কওঁ অৰ্থাৎ কোৱানচা ঘাট মাউৰা মানে তেওঁৰ মাক দেউতাক নাছিল ঠিক আছে তেওঁ ওৰে দিনটো পথাৰত কাম কৰিলেহে দুবেলা দুমুঠি খাবলৈ পায় নহ'লে তেওঁৰ পেটত গাঁঠি টেকেলিও কাটি অৰ্থাৎ এই প্ৰবচনটোৰ অৰ্থ হ'ল কোৱানচাৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল তেওঁ যদি কাম কৰিবলৈ নাযায় তেতিয়া তেওঁ খাবলৈ নোপোৱাকৈ থাকে ছাত্ৰ ছাত্ৰীসকল এই প্ৰবচন ফাকি মই তোমালোকক পিছত সবিশেষ বুজাই দিম এতিয়া আমি কাহিনীটোৰ মাজলৈ যাম অৰ্থাৎ কোৱানচায়েনো কি কৰিলে সেয়া আমি জানিব বিচাৰিছোঁ তেওঁৰ কিন্তু মাছ মৰাতে হেঁপাহ এদিন তেওঁ কামলাঙৰ পানীত এখন দলঙা পাতি থলে কি পাতি থলে তোমালোকে কথাবিলাক ভালদৰে শুনিবা দলঙা পাতি থলে ঠিক আছে এতিয়া হয়তো তোমালোকৰ মনত এটা প্ৰশ্ন যে দলঙানো কি দলঙা হ'ল এবিধ বাঁহেৰে তৈয়াৰ কৰা মাছ ধৰা সঁজুলি ছবিত যে দেখিছা এয়াই হ'ল দলঙা ইয়াত কিছুমান জেং জাবৰ দি দ পানীত এক পাতি থোৱা হয় আৰু তাতে মাছ সোমাই আৰু তাক কি কৰা হয় পিছত পানীৰ পৰা উঠাই অনা হয় এতিয়া আমাৰ কোৱানচাই দলঙাখন পাতি থলে তাৰপিছত কি হ'ল গধূলিপুৰৰ দলঙাখন দাঙি তেওঁ আনন্দত জঁপিয়াই উঠিল দুটা অচিনাকি মাছ দলঙাত উঠিছে তাৰে এটা সৰু আৰু আনটো ডাঙৰ আৰু কি হ'ল গম পোৱা এই যে ডাঙৰ মাছটো দেখি
কোৱানছাৰ কি হ'ল কোৱানছাৰ চকু থৰ হ'ল ডাঙৰ মাছ দেখিতো সকলোৰে চকু থৰ হ'ব কোৱানছাই কি কৰিলে ঘৰলৈ নি লাওৰ খোলা এটাত ডাঙৰ মাছটো চিয়াই থলে আৰু সৰু মাছটো খালে পাছদিনাখন গধূলি কামৰ পৰা উভতি আহি কোৱানছাই তেওঁ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে এই দুম কাপোৰ কোনে বাৰু আনি থলে কাপোৰৰ দমটো বিস্ময়ত তেওঁৰ চকু কপালত উঠিল নিতৌ ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱানছা কামলৈ যায় ঘূৰি আহি প্ৰতিদিনে তেওঁ বাৰে বৰণীয়া কাপোৰেৰে ঘৰটো ভৰি থকা দেখা পায়হি তেওঁ ভাবিলে নহয় এই ৰহস্য এদিন মই ভেদ কৰিব লাগিব সেইকাৰণে তেওঁ কি কৰিলে এদিন ৰহস্য ভেদ কৰিবলৈ তেওঁ কামলৈ নগৈ ঘৰটোৰ ওচৰতে লুকাই থাকিল কোৱানছাই দেখিবলৈ পালে যে মাছটোৱে কি কৰিলে লাহেকৈ নিজৰ ৰূপ এৰি এজনী দীপলিপ ছোৱালী হ'ল কিমান আচৰিত কথা নহয়নে মাছ এটাও আকৌ কিহলৈ ৰূপান্তৰিত হ'ল এজনী দীপলিপ ছোৱালীলৈ ৰূপান্তৰিত হ'ল কোৱানছাটো একেবাৰে আচৰিত হৈ পৰিল আচৰিতটো সকলোৱে হ'লহেঁতেন তোমালোকো নিশ্চয় আচৰিত হ'লাহেঁতেন নহয়নে বাৰু তেতিয়া বাৰু কোৱানছাই কি কৰিব পাৰে তেতিয়া কোৱানছাই কি কৰিলে চাই আছে তাই কি কৰে তাৰপৰা দেখিলে তাই তাঁতশালখন মেলি খটখটাই কাপোৰ ববলৈ ধৰিলে বৰ আচৰিত কথা নহয়নে তেতিয়া কোৱানছাই কি কৰিলে গম পোৱা কোৱানছাই হাউত কৰে গৈ তাইৰ হাতত থাপ মাৰি ধৰি সুধিলে তই কোন ক'ৰ পৰা আহিছ কেনেকৈ কাপোৰ ববলৈ শিকিলি ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি তেতিয়া ছোৱালীজনী থতমত খালে থতমত খাই ছোৱালীজনীয়ে ক'লে মই হামব্ৰু ফৈদৰ শ্ৰীয়াৰী হামব্ৰু মাই ছোৱালীজনীৰ নামটো কি বুলি কৈছে হামব্ৰু মাই মনত ৰাখিবা দেই আৰু ঘৰ ক'ত কামলাঙত আদিমানৱী নিমকেই মোক শিপিনী হ'বলৈ কোৱাত মই কাপোৰ ববলৈ আৰম্ভ কৰিলোঁ ছোৱালীজনীৰ নামটো কি বুলি কৈছিলোঁ হামব্ৰু মাই কোনে ক'লে আদিমানৱী নিমকেই শিপিনী হ'বলৈ কৈছিল তেতিয়া তাই কৈছে ফুলৰ নমুনাবোৰ ক'ত পালোঁ শুনা মই পানীৰ বুৰণি পানীৰ ঢৌ তাৰ পাছত এই পাহাৰৰ যিবিলাক গছ গছনি আছে সেই পাহাৰৰ গছ গছনিবিলাকৰ সৌন্দৰ্য এইখিনি দেখি সেইখিনিত মোহিত হৈ সেইবোৰৰ চানেকি কাপোৰত তুলিলোঁ কোনে কৈছে হামব্ৰু মাই পানীত দেখা ৰঙা নীলা আৰু বগা এই তিনি ৰঙৰ সাপ দেখি তাৰো ৰঙীন চানেকিৰে বুটা তুলিলোঁ সাপবিলাকো বৰ ধুনীয়া নহয়নে পানীৰ তলৰ সাপবিলাক ঠিক আছে তাৰপিছত কৈছে যে আকাশৰ মনোমোহা ৰং ডাৱৰৰ লুকা ভাকু আৰু ই যে মাছৰ বাকলিৰ যিবিলাক চিকমিকনি মাছৰ বাকলিবিলাক চিকমিকাই নাথাকে জানো এই মাছৰ বাকলিৰ চিকমিকনিৰ ছবি এইবিলাকেও হেনো তেওঁ কাপোৰত বুটা বাছিল চোৱাচোন ছবিত মাছবিলাক কিমান চিকমিকাই আছে নহয়নে এই চিকমিকনিবিলাক চাই পেলাইও হামব্ৰু মাই কাপোৰত বুটা বাচিছিল বৰ আচৰিত কথা নহয়নে তেতিয়া কি হ'ল গম পোৱা হামব্ৰু মাইৰ কথা শুনি আমাৰ কোৱানছা মোহিত হ'ল আৰু তেওঁ সেইকাৰণে তাই কি কৰিলে বিয়া কৰালে কোৱানছা আৰু হামব্ৰু মাই দুয়ো যুগ্ম জীৱন আৰম্ভ কৰিলে কিন্তু কি হ'ল গম পোৱা নে এদিন তেওঁলোকে কাপোৰবোৰ ৰ'দত শুকুৱাবলৈ দিছিল হঠাতে কিন্তু ধুমুহা বতাহ আহিলে ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই নি পৃথিৱীৰ চুকে কোণে সিঁচৰিত কৰি পেলালে আৰু যিবোৰ ঠাইত কাপোৰবোৰ পৰিল সেই ঠাইৰ মানুহবোৰে তেতিয়াৰ পৰা কাপোৰ বব জনা হ'ল হামব্ৰু মায়ে কথাটো গম পাই ক'লে পৃথিৱীৰ উপকাৰ হ'ল আদিমানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি কাহিনীটো ইয়াতে শেষ হ'ল তোমালোকে নিশ্চয় শুনি খুবেই ভাল পালা কথাবিলাক মনোযোগেৰে শুনিছিলানে ইয়াৰ পিছত মই যদি প্ৰশ্ন কৰোঁ উত্তৰবিলাক দিব পাৰিবানে নিশ্চয় পাৰিবা বাৰু ছাত্ৰ ছাত্ৰীসকল বৰ্তমানতো তোমালোকে গম পোৱাই ন কৰোনা ভাইৰাছে গোটেই পৃথিৱীতে বিভীষিকাৰ সৃষ্টি কৰিছে আমাৰ ইয়াতো সেই একেই দশা নহয়নে গতিকে তোমালোকে সুৰক্ষিত হৈ আছা বুলি মই আশা কৰিছোঁ আৰু সুৰক্ষিত হৈ থাকিবা কিন্তু সুৰক্ষিত হৈ থাকিবৰ কাৰণে আমি কি কৰিব লাগিব কিছুমান ব্যৱস্থা আমি হাতত ল'ব লাগিব প্ৰথম ব্যৱস্থাটো হৈছে আমি কি কৰিব পাৰোঁ চাবোনেৰে সঘনাই হাত দুটা আমাৰ ধুই থাকিব লাগিব বা তোমালোকে হেণ্ড চেনিটাইজাৰ যিটো হেণ্ড চেনিটাইজাৰো আমি প্ৰয়োগ কৰিব পাৰোঁ
নহয় জানো? আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল, সেইটো হ'ল জনসমাগমৰ পৰা আঁতৰত থাকি ঘৰত থাকি তোমালোক সুৰক্ষিত হৈ থাকিবা। আজিলৈ আহোঁ।